हे गाइज वेलकम टू रुमिजाखल नतुन एटा भिडिओले आपनालोक सकलोके पुनरबार स्वागतम जनाइছো। এতিয়া বনাবলৈ লৈছো বিৰাট এটা হেলদি ডিশ আৰু ভাবিছো হেকানে আপোনালোকৰ লগতো শেয়াৰ কৰো বুলি আৰু হেতু কাৰণে আসলে ভিডিওটো স্টাৰ্ট কৰি ললো। বিৰাট হেলদি হয় ডিশটো বনাবলৈ সহজ একেবাৰে সহজ মাছৰ জোল হয় কৈ দিছো। আসলে মই আগতেও কেবাবাৰো এটো ডিশ আপোনালোকৰ লগত শেয়াৰ কৰিছো কিন্তু যি সকলে হেতু বা হেকিটা ভিডিও চোৱা নাই বা নতুনকে যি সকল মোৰ লগত এড হৈছে তেওঁলোকে হয়তো নাই দেখা তো হেতু কাৰণে মই আজি আকৌ এবাৰ দিবলৈ লৈছো। এটো সময়ত বৰ্তমান সময়ত এনেকুৱা ধৰণৰ খাদ্যবোৰ আমি খাই থকাটো বিৰাটে প্ৰয়োজনীয় গতিকে বহুতে খাইছে হয়তো বা বহুতে বনাই খায় কিন্তু সকলোৰে বনোৱাৰ ধৰণটো বেলেগ থাকে। মই কেনেকৈ বনাও হেতু আজি আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ আহিছো আৰু বেছি পেকপেকাই নাথাকো কি বনাও বলক দেখাই আছো। মই বনাম ভেদাইলতা আৰু নৰসিংহ দি মাছৰ জোল। তাৰ কাৰণে ভেদাইলতা পাতবোৰ এনেকে চিঙি ললো ঠাৰিটোৰ পৰা আৰু মই নৰসিংহ পাতো লৈ লৈছিলো। এইবোৰ নৰসিংহ বেছি লোৱা নাই কিন্তু কম লৈছো কাৰণ বেছি হলে তিতা হৈ যায়। এইখিনি এতিয়া ভালদৰে ধুই লম সাফাকে আৰু ধুই হোৱাৰ পাছত মই এতিয়া অকমান ৰাফলি এইখিনি কাটি লৈছো কাৰণ মিক্সিত পিচিব লাগিব আৰু বেছি গুটা হৈ থাকিলে পিচিবলৈ দিগদাৰ হেতু কাৰণে ৰাফলি কাটি ললো। এইখিনি কাটা হৈ গল। এতিয়া মই এটা মিক্সিং জাৰত লৈ লম এইখিনি আৰু ইয়াতে মই পানীও লৈ লম অলপ পিচিবলৈ সুবিধা হ'ব আৰু যেহেতু জোল লাগিব হেয়া সক পানী অকন লৈ ললো জোল লাগিব যেহেতু হেতু কাৰণে আৰু এইখিনি মই এটা মিক্সিত মাৰি লম আৰু এফালে লৈ লৈছো এটা কেৰাহী ডাইৰেক্ট কেৰাহীটোতে মই চাকি যাম হেতু কাৰণে আপোনালোকে ইচ্ছা কৰিলে বেলেগ কিবা বাউল চাউলত চাকি ল'ব পাৰে। এখন চাকনিত মই চাকি দিছো ঠিক এইদৰে বাকি থকাখিনিও মই পিচি লম প্ৰথমে আৰু গুটেখিনি পিচি হোৱাৰ পাছত মই এতিয়া চাকনিখনত এনেকৈ হাতৰে চেপি যিমান ৰস আছে গুটেখিনি উলিয়াই দিম আৰু ৰসখিনি উলিওৱাৰ পাছত হিতাখিনি আকৌ এবাৰ পানীৰে ভালদৰে আউখালি পেলাই ইয়াতে আকৌ দি আকৌ এবাৰ চেপি দিম মানে যিমান ৰস আছে গুটেখিনি যাতে ওলাই যায় তেনেকৈ কৰি লৈছো। আৰু ইয়াতে এতিয়া মই আলু দি দিলো ডাঙৰ সাইজৰ এটা আৰু এটা জুখমতে নিমখ আৰু হালধি দি দিলো আৰু এইখিনি এতিয়া উতলিবলৈ দিম আৰু এয়া দেখিছে আপোনালোকে ধুনীয়াকৈ উতলি আছে আৰু উতলি অকমান কমি গল মানে আলুখিনি যিমান সময়লৈকে উতলে সিমান সময়লৈকে উতলাই থাকিম। তেনেকুৱা কৰিলে আলুখিনিও সিজি যাব প্লাস কেঁচা গোন্ধ যেটো থাকে হেতু নাইকিয়া হৈ যাব। আপোনালোকে বইল আলু দিব পাৰে আৰু হেখিনি হয় মানে মই এফালে মাছৰ পেটু বনাই লৈছো একেবাৰে সহজভাৱে কেৰাহীত তেল গৰম হ'বলৈ দিছিলো তাতে অকমান ডাঙৰ সাইজৰ এটা পিয়াজ মই মিহিমিহিকে কাটি ভাজি লৈছো লগতে দুটা জলকীয়া দি দিছো। আসলতে মাছৰ কণিত পিয়াজটো অলপ বেছি হলে ভাল লাগে আৰু জুখমতে নিমখ হালধি দি এইখিনি একেবাৰে ধুনীয়াকৈ কৰকৰীয়া হোৱাকৈ ভাজি লম। যিমান পাৰি কণিখিনি অকণ ভাঙি দিবলৈ চেষ্টা কৰিছো যাতে কেঁচা হৈ নাথাকে ভিতৰত আৰু 5 মিনিটমান সময়ৰ পাছত এয়া এইখিনি ধুনীয়াকৈ ভাজ খাই গল। এতিয়া মই আধা বাটিমান ভাত দি দিছো বহুত বেছি নাই দিয়া আধা বাটি দিছো আৰু এইখিনি 5 মিনিটমান সময় ৰখাৰ পাছতে এখন ৰেডি হৈ যাব আৰু এফালে জোলখিনি চাওক ৰেডি হৈ গল আলু সিজি গল ধুনীয়াকৈ আৰু আলুখিনি মই এতিয়া কাঢ়ি লম আৰু কাঢ়ি লৈ পাই ভালকৈ পিটিকা কৰি লম। এইখিনি এয়া দেখিছে নহয় এনেকৈ পিটিকি এইখিনি গুটেখিনি ভালদৰে পিটিকা কৰি লোৱাৰ পিছত আকৌ জোলখিনিতে মিক্স কৰি দিম। আপোনালোকে এনেকৈ নকৰি এক্সট্ৰাকৈ বইল কৰিও দিব পাৰে আলুটো আৰু এতিয়া এইখিনি মই বেলেগ এটা বাচনলৈ কাঢ়ি থৈ কেৰাহীটো আকৌ ধুই ললো ধুই পেলাই তাতে তেল গৰম হ'বলৈ দিছিলো আৰু এতিয়া মাছ দুপিচ মই ফ্ৰাই কৰি লম। ফ্ৰাই মানে কাৰা ফ্ৰাই নহয় এনেই জাষ্ট ইলুটি কৰি দিম এবাৰ সিমানেই হৈ যাব আৰু এতিয়া এইখিনি এবাৰ লুটিয়া হোৱাৰ পাছত মই সাইডতে ৰাখি পেলাই এতিয়া 6-7 ফুটামান নহৰু থেতেলিয়াই লৈছিলো সেইখিনি তেলতে দি দিছো আৰু একেবাৰে ৰঙচুৱা হোৱালৈকে ভাজি লৈছো ধৰিব পাৰিছে নিশ্চয় আপোনালোকে আৰু এতিয়া ইয়াতে মই যিখিনি জোল উতলাই ৰাখিছিলো সেই জোলখিনি ইয়াতে ঢালি দিম আৰু 7 পৰা 10 মিনিটমান সময়তে এইখিনি উতলিবলৈ দিম যাতে মাছখিনি সিজি যায় ধুনীয়াকৈ আৰু মাছখিনি সিজাৰ পাছতে আমাৰ জোলখন ৰেডি হৈ যাব আৰু এয়া আজি আমাৰ থালি ৰেডি হৈ গল। ভাত আছে লগতে কেঁচা জলকীয়া এয়া হৈছে মাছৰ কণীৰ ভাজি ভাতৰ লগত আৰু লগতে আছে আজিৰ স্পেচিয়েল ভেদাইলতা নৰসিংহ দি বনোৱা লোকেল মাছৰ জোল আৰু লগত চাটনি সিমানেই।
কুক ভাগ কৰি দে কুক ভাগ কৰি দে মুখতে কুক ভাগ হৈছে আকৌ দাদা কৈ ক'লে যোৱাগে আকৌ আৰে হাই মুনিজনী কেনেকৈ মাতে বিল্লি মৌচি আকৌ কৈ দে টুজুঙা কৈ দিয়ে বিল্লিজনী আউ সেনেকৈ কৈ দিয়ে আকৌ দেখাই দিয়া কেনেকৈ মাতে আকৌ দেখাই দিয়া বিল্লিজনী কেনেকৈ মাতে দেখাই দিয়া আউ কৈ দিয়া কেনেকৈ কয় আৰু হাতী ৰাজাতে কেনেকৈ মাতে হাতী ৰাজা কেনেকৈ কয় কেনেকৈ কয় হাতখন দাঙি দেখাই এনেকৈ কৈ দিয়ে এনেকৈ কৈ দিয়ে হাতী ৰাজা হাতী ৰাজা বাবা নহয় হাতী ৰাজা এনেকৈ কয় কাক মাতিছা এনেকৈ Hey guys, এতিয়া হৈ গ'ল সন্ধিয়া আৰু মই আহিছোঁ চাহ বনাওঁ বুলি সন্ধিয়া চাহ বনাওঁ বুলি আৰু আপোনালোকে চৰ কিবা এটা চাউণ্ড শুনি আছে এইফালে বাহিৰত বৰষুণ দি আছে এইকেইদিন ইমান ধুনীয়া কৰিছে বতৰটো মানে আবেলিৰ পৰা এনেকুৱা সন্ধিয়া সময়কণ বৰষুণ দি থাকে একদম বোৱা মানে এটা ধুনীয়া এটা পৰিৱেশ হৈ থাকে মই কিন্তু আজি নুমুলোঁ আজি মই মোবাইল পিটিকিলোঁ ধূপ শুই আছে এতিয়া তাক শুৱাই দিলোঁ সি বতৰ পাই ধুনীয়াকৈ শুইছে আৰু মই এতিয়া বনাম চাহ মানে টুকটুকে মই খাম বনাবলৈ বিশেষ একো নবনাওঁ বেলেগ বান আনি থোৱা আছে সেয়াই ভাবিছোঁ বাটাৰ দি টোষ্ট কৰিম টুকটুকে বোলে তেনেকৈ খাব ময়ো তেনেকৈ খাম লগত অলপ গাখীৰ চাহ মোৰ গাখীৰ চাহ থাকিবই সদায় সেয়াই আৰু অথনি যিটো মই মাছৰ জোল আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে যদিহে খোৱা নাই তেন্তে খাই চাব হয়তো বহুতে খায় কিন্তু কিছুমানে পাতটো মানে পিচি পাতে চাতে বনায় পাতটো চেকি পেলাই অকল ৰসখিনি খাই যাব বেছি টেষ্টি লাগে তেনেকৈ মানে চচঙা যিটো ভাৱটো নাথাকে মানে জুঠা ভাৱ এটা নাথাকে একদম স্মুথ হয় জোলখিনি খাবলৈ বহুত ধুনীয়া হয় আৰু এইটো সময়ত বিশেষকৈ আমি এনেকুৱা ধৰণৰ মানে খাদ্যবোৰ বিশেষকৈ খাই থাকিব লাগে যদি বাৰীয়ে ঘৰে আছে বিচাৰি হ'লেও আপোনালোকেও খাওক আমাৰতো বাৰীত নাই বাৰু মাহঁতৰ ঘৰৰ পৰা অনাইছোঁ আজি সেয়া মাক কৈ দিলোঁ উঠাই থ'বৰ কাৰণে আৰু মায়ে উঠাই থৈছিলে এওঁ গৈ লৈ আহিলেগৈ যিহেতু পাৰি আৰু অলপ চলপ ভিতৰেদি যাব সেই তেনেকৈ গৈ লৈ আহিলেগৈ আৰু খালেও বহুত টেষ্টি হৈছিলে খাবলৈ অভিয়াছলি টেষ্টি হয়ে খাবলৈ মই বহুত ভাল পাওঁ আৰু এওঁ আমাৰ বিশেষকৈ বহুত ভাল পায় এওঁ কৈছে কি আজি জোলটো অকণমান সৰহকৈ খাম বুলি আৰু সঁচাকৈ খাবও লাগে এনেকুৱা ধৰণৰ খাদ্যবোৰ বিশেষকৈ আপোনালোকে প্ৰতি সপ্তাহতো বাৰু সম্ভৱ নহ'লেও মাজে মধ্যে মাহত দুবাৰমানকৈ হ'লেও খাওক আমিও খাই আছোঁ কিন্তু আমাৰ আজি অৱশ্যে লোকেল মাছেই হয় কিন্তু এনেকুৱা ডাঙৰ মাছতকৈ মানে গৰৈ মাছ মাগুৰ মাছ শিঙি মাছ এনেকুৱা হ'লে বেছি ভাল হয় জোলটো মানে আৰু বেছি হেল্ডি হৈ যায় তথাপিও এনেকৈ হ'লেও খাওক মাছ নাখালেও অকল জোলটো হ'লেও খাওক তেতিয়া অকণমান মানে কিবা এটা গাত শক্তি অকণ পাব আৰু এইটো সময়ত বিশেষকৈ আমাৰ ইমিউন ছিষ্টেমটোক অকণমান ষ্ট্ৰং কৰি ৰখাটো খুবেই জৰুৰী গতিকে ট্ৰাই কৰিব আৰু মই এতিয়া চাহ বনাওঁ আৰু আজিৰ ব্লগটো এইখিনিতে শেষ কৰিছোঁ পাকঘৰৰ পৰাই শেষ কৰিছোঁ শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ চাই যদি অকণমান ভাল পালে তেন্তে প্লিজ এটা লাইক দিব কমেণ্ট কৰি জনাব ৰেচিপিটোৰ বিষয়ে কেনেকুৱা পালে বা আপোনালোকে এনেকৈ খায় নেকি সেইটোকে জনাব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব কাষত থকা বেল বাটনটো দবাই অল প্ৰেছ কৰি দিব কাইলৈ আকৌ এটা ব্লগ লৈ আহিম আজিলৈ আহিছোঁ তেন্তে বাই বাই